নমস্কাৰ। কবিতাৰ শিৰোনাম স্বপ্নপুৰী। কবি মনিকা তেৰণপী। পিঞ্জৰাবদ্ধ চৰাই এটিৰ দৰে এতিয়া মই বন্দী, প্ৰেম নামৰ আবেষ্টনী এটিৰ মেৰপাকত। তোমাক ভাল পাওঁ বাবেই এটা নিতুল আবেগে অৱগ্ৰহণ কৰে। বুকুৰ সমুদ্ৰত গভীৰতাৰ পৰা বুটলি আনে এসাগৰ ভাল পোৱা। নাভাবো বুলিও ভাবিবলৈ ললে তোমাৰ কথা, বুকুৱেদি বগাই যায় এটা নিভাঁজ সপোন। সপোনটোৱে অজস্ৰ ৰং হৈ মোৰ মনৰ আকাশত থিতাপি লয়। নিজান নীৰৱতাত ডুব মাৰি মই কেতিয়াবা আনিব খোজো নৈপৰীয়া এজুলুঙা কপনি। তাৰ কপনিত যদি প্ৰবাহিত হ'ব পাৰে আৰু এখন নদী, দুয়ো বৈ যাম এখন সাগৰ অভিমুখে। কোমল সেউজীয়াৰ কোলাত শুই শুই সাৰে আছে মোৰ প্ৰেমৰ নিজাস। মৌন বিশাল ৰহস্যময়তাৰে আৱৰি চৌপাশ। হাউলি হাউলি মনে চাই তুমি অহালৈ, নোৱাৰো ধৰিব ইন্দ্ৰিয়ৰে, অনুভৱ কৰিছো হৃদয়ৰে। কি যে মায়াময় মধুময় মোৰ অনন্য স্বপ্নপুৰী। ধন্যবাদ।